हेलो एवरीवन की खबर आपनलोকৰ आशा কৰিছো বহুত বেছি ভালে আছে আৰু আজি বহু দিনৰ মূৰতে এটা খুব ধুনীয়া ৰেচিপি লৈ আহিছো আৰু আজি ভাবিছো যে কলডিলৰ লগত লোকেল চিকেন বনাম সেইকাৰণে মই একেবাৰে এফালে কলডিল কাটি আছো আৰু কলডিলটো বাৰু মই কাটিবলৈ নাজানো যেনি তেনি মই কাটিছো আৰু কিবা কৰি আসলতে আজিলৈকে মই কলডিল কাটিয়ে পোৱা নাই জাস্ট আজি ট্ৰাই কৰিছো কাটিব পাৰো নে নাজানো আপোনালোকে বাৰু চাই থাকক ভিডিওটো শেষলৈকে আৰু যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ লগতে সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু তেনেহলে এতিয়া মই প্ৰথমতে কলডিলটো কাটি লওঁ আপোনালোকে ভিডিওটো চাই থাকক এয়া মোৰ কলডিলখিনি কাটি মিলি হৈ গ'ল এয়া হুনে কাটি লৈছো হৈছে নে নহৈছে নাজানো বাৰু আৰু এয়া লগতে পিয়াজ জলকীয়া আদা নহৰু লগতে কেইটামান গোটা জালুক এহিলা তেজপাত আৰু এইখিনি লৈছো লোকেল চিকেন হয় আৰু এইখিনি আজি বনাম মই এয়া কেৰাহী পাতি দিলো তেল দি দিছো কেইটামান পাঁচফোৰণ দিছো এয়া তেজপাত এখিলা দি দিছো আৰু পিয়াজ আদা নহৰু আৰু ওপৰতে দুটা কেঁচা জলকীয়া দিছো আপোনালোকে খাইছেনে কলডিলৰ লগত এনেদৰে চিকেন আৰু যদি খাই পোৱা নাই এবাৰ খাই চাব হয়তো বহুত বেছি ভাল লাগে আৰু ইয়াৰে ওপৰতে এতিয়া মই কুকুৰা মাংসখিনি দি দিছো এতিয়া দিম মই ইয়া নিমখ হালধি দিছো আৰু এতে অকণমান ধনিয়া গুড়ি অকণমান জিৰা গুড়ি আৰু লগতে অকণমান মিট মছলা আৰু অকণমান গৰম মছলা দি দিছো আৰু এয়া ৰেড চিলি পাউডাৰ দিছো আৰু এতিয়া হিনি ভালদৰে লৰাই দিম এতিয়া মই ইয়াৰে ওপৰতে কেইটামান গোটা জালুক দি দিছো আৰু অকণমান বাটাৰ দি দিছো আৰু এইখিনি এতিয়া মই অকণমান ভাজি লম 2-3 মিনিট মান সময়ৰ বাবে ঢাকন লগাই দিছো আৰু এয়া 2-3 মিনিট মান পাছত ঢাকনখন আঁতৰাইছো ইয়াৰ যিটো পানী ওলাইছে সেই পানীটো শুকাই ইয়াৰ তেলটো ওলাইছে আৰু এতিয়া মই দিম ইয়াতে কাটি থোৱা কলডিলখিনি দিছো আৰু লগতে এটা আলু দি দিছো আৰু এইখিনি ভালদৰে মই লৰাই লৈছো ভালদৰে আৰু এয়া খুব ধুনীয়া এটা কালাৰো আহিছে আৰু এইখিনি এতিয়া মই কমেও 10 মিনিট মানৰ বাবে এনেদৰে ঢাকন মাৰি দিম আৰু এয়া 10 মিনিট মান পাছত এয়া একেবাৰে মজি গৈছে কলডিলখিনি মাজে সময়ে লৰাই আছিলো আৰু এয়া খুব ধুনীয়াকৈ মজি গৈছে কিন্তু আলুখিনি অকণমান সিজিবলৈ বাকি আছে বাবে মই ইয়াতে পানী দি দিছো এতিয়া এয়া পানীখিনি মই ঢাকন লগাই দিম পানীখিনি যাতে শুকাই যায় সেইবাবে এয়া ঢাকন লগাই দিছো মোটামুটি 10-15 মিনিট মান পাছত ঢাকন আঁতৰাইছো এয়া দেখিছে গোটেই পানীখিনি শুকাই গৈছে আৰু আলুখিনিও খুব ধুনীয়াকৈ সিজিছে আৰু ফাইনেলি মোৰ চব্জিখন হৈয়ে গ'ল এতিয়া যিসকলে বনাই খোৱা নাই এনেদৰে এবাৰ বনাই খাই চাব সঁচাকৈ বহুত বেছি ভাল লাগে কলডিল আমাৰ হেলথৰ কাৰণেও খুব বেছি ভাল হয় তো আজি ভিডিওটো ইমানেই আছিলে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই